পাছতীয়া তোমালোকক মোৰ অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ। মই আজি তোমালোকৰ ইংলিছৰ লেসন নাম্বাৰ 5টো পঢ়াম। আহাচোন কিতাপলৈ যোৱাৰ আগতে মই তোমালোকক এখন বস্তু দেখাম। এখন কি বাৰু দেখিছানে তোমালোকে? এইখন তোমালোকে নিশ্চয় এখন পঢ়িছা। এইখন এখন সাধু কিতাপ নহয়নে? এইখন হ'ল বুঢ়ী আইৰ সাধু। তোমালোকে নিশ্চয় সকলোৱে পঢ়িছা। যদি পঢ়া নাই তেনেহ'লে তোমালোকে এতিয়া বন্ধৰ সময়, গতিকে তোমালোকৰ হাতত যথেষ্ট আজৰি সময় আছে। তোমালোকে এই কিতাপখন বিচাৰি পঢ়িবা। আৰু বিভিন্ন ধৰণৰ সাধু কিতাপ আছে, তোমালোকে সেইবিলাকো সংগ্ৰহ কৰি নিশ্চয় পঢ়িবা। স্কুল খোলা হ'লে তোমালোকৰ লাইব্ৰেৰীত, স্কুল লাইব্ৰেৰীতে এনেকুৱা ধৰণৰ কিতাপবোৰ পাই তোমালোকে পঢ়িবা। এতিয়া তোমালোকৰ ঘৰত যদি আইতা ককা আছে তেনেহ'লে তোমালোকক নিশ্চয় সাধু কথা কয় নহয়নে? তোমালোকে এতিয়া সাধু শুনি চাওঁ আৰু সাধু পঢ়ি চাওঁ। কিন্তু আজি মই তোমালোকক সাধু লিখিবলৈ শিকাম। গতিকে ইংলিছত সাধুকনো কি বুলি কয় কোৱাচোন বাৰু তোমালোকে? ইংলিছত সাধুক কি বুলি কয়? হয়, ষ্টৰী ন? ইংলিছত সাধুক কি বুলি কোৱা হয়? ষ্টৰী। আজি মই তোমালোকক ষ্টৰীনো কেনেকৈ লিখে তাৰ বিষয়ে শিকাম। আহাচোন আমি আৰম্ভ কৰোঁ তোমালোকৰ পাঠটো। লেসন নাম্বাৰ 5, লেটছ ৰাইট এ ষ্টৰী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া তোমালোকক পাঠৰ বিষয়বস্তু লৈ আহিছোঁ। চোৱা, পাঠৰ নামটো আছিল কি আমাৰ লেসন নাম্বাৰ 5 and the name of the lesson is let's write a story. Let's write a story. আমি এটা সাধু লিখোঁ আহা, সাধু লিখোঁ আহা। এতিয়া আমি নিজে নিজে এটা সাধু লিখিব পৰা হ'ম। চাবাচোন বাৰু, মই তোমালোকক বহুত ধুনীয়াকৈ শিকাই দিম। আমি নিজে নিজে কেনেকৈ ছবি চাই পেলাই এতিয়া সাধু লিখিব পাৰিম। এই পিকচাৰবিলাক, এই চিত্ৰসমূহ তোমালোকে চোৱাচোন। এই চিত্ৰসমূহ তোমালোকে চোৱা আৰু এই চিত্ৰসমূহ চাই চায়ে আমি নিজে নিজে এই সাধুটো লিখিব পৰা হ'ম। লেটছ ষ্টাৰ্ট। লুক এট দ্য পিকচাৰ। তোমালোকে এই ছবিসমূহলৈ চোৱাচোন। প্ৰথমতে তোমালোকে এই ফাৰ্ষ্ট ছবিখন চোৱা। এই প্ৰথম পিকচাৰটো চোৱাচোন। প্ৰথম পিকচাৰটোত কি দিয়া আছে তোমালোকে চোৱা। প্ৰথম পিকচাৰটোত আমি কি দেখিছোঁ বাৰু? ইট ইজ এ ডগ। ইট ইজ এ কেট? নো, ইট ইজ নট এ কেট or not a dog. What is this? It is a tiger. হয়নে? It is a tiger. Where it is? The tiger is in where? আমি ক'ত দেখিছোঁ টাইগাৰটোক? আমি ক'ত দেখিছোঁ টাইগাৰটোৰ? The tiger is in the forest. হয়নে? The tiger is in the forest. গতিকে আমি এই প্ৰথম ছবিটোৰ পৰা, প্ৰথম পিকচাৰখনৰ পৰা আমি কি বুলি লিখিব পাৰিম বাৰু? There is a tiger in the forest. আমি পাৰিমনে লিখিব? কি বুলি লিখিম? There is a tiger in the forest. লিখি যাবা তোমালোকে দেই। মই কৈ যাম, তোমালোকে লিখি যাবা। এতিয়া আহোঁ আমি ছেকেণ্ড পিকচাৰটোলৈ। এই ছেকেণ্ড পিকচাৰটোত what do you look in the second picture? What do you look? What are you see in the second picture? এই ছেকেণ্ড পিকচাৰটোত তোমালোকে বাৰু কি দেখিছা? এই ছেকেণ্ড পিকচাৰটোত আমি কি দেখিছোঁ? It is a goat. Is not it? It is a goat? No, it is not a goat. It is what? Calf. No, it is a deer. Yes, it is a deer. এইটো এটা কি? হৰিণা। এতিয়া হৰিণটোৱে কি কৰি আছে? What is doing the deer? The deer is eating grass. Eating grass. হয়নে? আমি ইটিং গ্ৰাছক আমি কি বুলি ক'ব পাৰোঁ? গ্ৰেজিং বুলিও ক'ব পাৰোঁ। পথাৰত গৰু ম'হ চৰি থাকে বুলি আমি কওঁনে? পথাৰত গৰু চৰি আছে বা ম'হ চৰি আছে আমি তেনেদৰে কওঁনে? গতিকে গৰু ম'হ চৰি থকাটোক আমি কি বুলি কওঁ? গ্ৰেজিং। গতিকে আমি কি বুলি ক'ম? The deer is grazing in the forest. Also a deer is also a grazing in the forest. গতিকে আমি কি বুলি লিখিব পাৰিম?
A deer is gazing in the forest. গম পালানে তোমালোকে কানলৈকে এইবাৰ তোমালোকে এই থাৰ্ড পিকচাৰটো লৈ চোৱাচোন এই থাৰ্ড পিকচাৰটোত কি দেখিছা হোৱাট ডু ইউ সি ইন দ্য থাৰ্ড পিকচাৰ দ্য টাইগাৰ sees the deer roaming. The deer is roaming here and there and the tiger sees him. এবাৰ আহা ফৰ্থ পিকচাৰটোলৈ ফৰ্থ পিকচাৰটোত আমি কি দেখিছোঁ চোৱাচোন ফৰ্থ পিকচাৰটোত কি দেখিছা তোমালোকে হোৱাট ডু ইউ সি ইন দ্য ফৰ্থ পিকচাৰ হোৱাট হেপেন্স ইন দ্য ফৰ্থ পিকচাৰ দ্য টাইগাৰ চোৱাচোন দি টাইগাৰটোৱে কি কৰিছে দি টাইগাৰ মনে মনে বগোৱা বাই গৈছে দেখিছানে মনে মনে আঁঠুকেইটা তললৈ দি দেখিছানে আঁঠুকেইটা কি কৰিছে তললৈ দি আমি সেইটো বগাই যায় বুলি যে কওঁ গাটো অলপ তললৈ চাপৰি দেখিছানে মনে মনে ঘাঁহৰ আৰে কি কৰিছে মনে মনে পলাই ডিয়েৰটো ফালে আগবাঢ়ি গৈছে দেখিছানে গতিকে আমি সেইটোক আমি কি বুলি ক'ম দি টাইগাৰ ক্ৰলছ বগাই যোৱাটো যে সেইটোক আমি কওঁ ক্ৰলছ দি টাইগাৰ ক্ৰলছ কুৱাইটলি শ্ল'লি দি টাইগাৰ ক্ৰলছ কুৱাইটলি টুৱাৰ্ডছ দ্য ডিয়েৰ দি টাইগাৰ ক্ৰলছ কুৱাইটলি টুৱাৰ্ডছ দ্য ডিয়েৰ এইবাৰ আহোঁ আমি আমাৰ ফিফ্থ পিকচাৰটোলৈ এইবাৰ তোমালোকে চোৱাচোন ফিফ্থ পিকচাৰটোত হোৱাট হেপেন্স ইন দ্য ফিফ্থ পিকচাৰ এই 5 নম্বৰৰ পিকচাৰটোত আমাৰ কি ঘটিছে চোৱা দ্য ডিয়েৰ দেখিছানে দ্য ডিয়েৰ দেখিছা কাণ মূৰ উঠাই ডিয়েৰটোৱে কি কৰিছে এলাৰ্ট হৈছে দ্য ডিয়েৰ সজাগ হৈছে মানে দ্য ডিয়েৰটোৰ সজাগ হৈছে হয়নে ডিয়েৰটোৱে কেনেবাকৈ এটা টাইগাৰ আহি থকা কথাটো কেনেবাকৈ গম পাই সজাগ হৈছে আৰু সি ইফালে সিফালে চাইছে কাণ মূৰ থিয় কৰি দেখিছানে তোমালোকে অন্য জন্তুবিলাককো তেনেদৰে দেখা গতিকে আমি ছবিটোত দেখিয়ে গম পাই গ'লোঁ যে দ্য ডিয়েৰ বিকামছ এলাৰ্ট দ্য ডিয়েৰ বিকামছ এলাৰ্ট এণ্ড হি লুকছ হিয়েৰ এণ্ড দেয়াৰ and feels the presence of the tiger and now look to the sixth picture in the sixth picture what happened there the deer runs very fast is not it the deer runs very ফাষ্ট প্ৰাণ টাকি দৌৰিছে নহয়নে ডিয়েৰটোৱে কি কৰিছে প্ৰাণ টাকি দৌৰিছে দ্য ডিয়েৰ ৰানছ ভেৰি ফাষ্ট হোৱাই টু ছেভ হিজ লাইফ ফ্ৰম দ্য টাইগাৰ এতিয়া ছিক্স পিকচাৰটোৰ কথাখিনি আমি কি বুলি লিখিম দ্য ডিয়েৰ ৰানছ ভেৰি ফাষ্ট টু ছেভ হিজ life from the tiger and now look at the seventh picture what happened in the seventh picture the deer what happened the deer কি হ'ল এই ডিয়াৰটো কি হৈছে এই জোপোহা বনখিনিৰ ভিতৰত সোমাই গ'ল নহয়নে গতিকে আমি কি বুলি লিখিম দ্য ডিয়েৰ জোপোহা হাবি বনক আমি কওঁ বুটছ বুলি জোপোহাৰ বনখিনিৰ ভিতৰত কি হ'ল ডিয়েৰটো সোমাই গ'ল গতিকে আমি এইখিনি কি বুলি লিখিম দ্য ডিয়েৰ হাইডছ হিমছেল্ফ সি নিজকে ইয়াৰ জোপোহা হাবিখিনিৰ ভিতৰত কি কৰিলে লুকুৱাই পেলালে দেখিছানে কেনেকৈ লুকুৱাই পেলাইছে গতিকে আমি কি বুলি ক'ম দ্য ডিয়েৰ হাইডছ হিমছেল্ফ ইন এ বুটছ the deer hide himself in a woods and now in the last picture look at the last picture ot ki hol the deer hide himself in a woods and then the tiger sadly দেখিছানে খুব দুখ মনেৰে দেখিছানে টাইগাৰটোৱে কি কৰিছে খুব দুখ মনেৰে goes away আঁতৰি গুচি গৈছে the tiger sadly goes away
মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমাৰ ষ্টৰিটো শেষ হৈ গৈছে নহয়নে আমাৰ ষ্টৰিটো ইতিমধ্যে ৰেডি হৈ গ'ল তোমালোকে নিশ্চয় লগে লগে লিখি গৈছা গতিকে এতিয়া আমাৰ কাম হ'ল টু গিভ এ সুইটেবল টাইটেল অফ দ্য ষ্টৰি এতিয়া আমি ষ্টৰিটোৰ এটা সুন্দৰ কি দিব লাগিব নাম দিব লাগিব এটা সুন্দৰ টাইটেল এটা সুইটেবল টাইটেল তোমালোকে ভাবাচোন বাৰু তোমালোকে নিজে নিজে এতিয়া ষ্টৰিটোৰ এটা সুইটেবল টাইটেল ভাবা কি দিবা বাৰু কোৱাচোন তোমালোকে কমেণ্টত মোক জনাবা আৰু ষ্টৰিটো তোমালোকে কেনেকুৱা পালা সেই বিষয়েও জনাবা আমি বাৰু কি নাম দিলে ভাল লাগিব এটা সুইটেবল টাইটেল আমি বিভিন্ন ধৰণে দিব পাৰিম নহয়নে আমি দিব পাৰিম কি বুলি দিব পাৰিম দ্য টাইগাৰ এণ্ড দ্য ডিয়েৰ নহ'লে আমি দিব পাৰিম কি বুলি দ্য গ্ৰিডি টাইগাৰ নহ'লে এ ক্লেভাৰ ডিয়েৰ নহয়নে আমি বিভিন্ন ধৰণৰ তেনেকৈ টাইটেল দিব পাৰিম আৰু তোমালোকে সকলোৱে চিন্তা কৰিবা আৰু এই ষ্টৰিটোৰ এটা সুইটেবল টাইটেল দিবা আৰু ইয়াতে মোৰ লেটছ ৰাইট এ ষ্টৰি আমাৰ ষ্টৰি লিখাৰ কামটো আমি সম্পূৰ্ণ কৰিলোঁ মোৰ ভিডিঅ'টো ইমানতে শেষ হ'ল তোমালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল যদি ভাল পোৱা তেন্তে তোমালোকে মোক লাইক এটা নিশ্চয় মাৰিবা